যোৰহাট ঘটনাক কেন্দ্ৰ কৰি চন্দন নগৰত ড্ৰাগছৰ বিৰুদ্ধে সৰব ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে যোৰহাট আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ড্ৰাগছ এক ব্যাধি ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ড্ৰাগছ নিৰ্মূল কৰিবৰ বাবে প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষক তথা আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিছে যদিও কিন্তু বহু সম্ভ্ৰান্ত অঞ্চলত লোকচক্ষুৰ আঁৰত চলি আছে ড্ৰাগছৰ অবৈধ বেহা যাৰ ফলত সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিতে এডাল উদন্ত যুৱকৰ আক্ৰমণত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় যোৰহাটৰ চন্দন নগৰৰ যুৱক বেদাংক ভূষণ বৰুৱাই কালি চিকিৎসাধীন অৱস্থাত যুৱকজনৰ মৃত্যুৰ পাছত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত হয় যোৰহাটৰ চন্দন নগৰত আজি চন্দন নগৰৰ কেওটা বাইলেনৰ আৱাসীসকল ওলাই আহি চন্দন নগৰত প্ৰতিবাদ সাব্যস্ত কৰে লগতে ৰাইজে সন্দেহজনক ড্ৰাগছ পেডেলাৰ কেইবাটাও গৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে লগতে ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি মৃত বেদাংক ভূষণ বৰুৱা ন্যায় বিচৰাৰ লগতে দোষীক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে আনহাতে আজি স্থানীয় ৰাইজে আহ্বান জনাই প্ৰতিবাদ সভাত উপস্থিত হৈ যোৰহাট আৰক্ষী তথা যোৰহাট আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে আৰক্ষী সদায় ৰাইজৰ কাষত থাকিব লাগে কিন্তু বৰ্তমান যোৰহাট আৰক্ষীৰ তেনে সক্ৰিয়তা দেখা পোৱা নাই এজন ড্ৰাগছ পেডেলাৰক আটক কৰি দুটা চৰ মাৰি নিশাটো থানাত বহুৱাই আৰক্ষীয়ে দায়িত্ব সামৰিলে নহ'ব এই সকলো ক্ষেত্ৰত আৰক্ষী সজাগ হোৱা উচিত যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ ড্ৰাগছৰ পেকেট চলি থকা কথাটো যোৰহাটৰ কাৰণে এটা নতুন খবৰ নহয় আজি প্ৰায় 6-7 মাহৰ পৰা এইটো খুব বেছি হৈছে আৰু এইবিলাক কথাত মই নিজেও ভুক্তভোগী মোৰ নিজৰ অঞ্চলতো একেটা ঘটনা ঘটিছে ৰিসেন্টলি আজিৰ পৰা হয়তো খুব যে 3 সপ্তাহমানৰ আগতে তেনেকুৱা এজন ড্ৰাগছ এডিক্টক ড্ৰাগছ পেডলাৰ ড্ৰাগছ যি বিক্ৰী কৰে তেনেকুৱা যেনে চৰাইবাহী বুলি যে কয় আমাৰ চৰাইবাহী পইণ্টত তাত মুছলিম গাঁও আছিল তাৰ পৰা মোক দুজন যুৱকে ক'লে ছাৰ ইয়াত ড্ৰাগছৰ বিক্ৰী কৰি আছেহি আপুনি কিবা এটা কৰিব পাৰিব নেকি মই তহঁতি ল'ৰাটোক ধৰি দে বাকীখিনি মোৰ কাম ল'ৰা ধৰিলে মই SP আৰু হেৰি ক'লোঁ OC ক'লোঁ তেওঁলোক আহিলে ল'ৰাক এৰেষ্ট কৰিলে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে ড্ৰাগছ যিবিলাকে কাম কৰে ড্ৰাগছখিনি মোৰ ঘৰৰ ওচৰৰ এটা ঘৰত এইটো হৈছিল তাত ষ্টক ৰাখিছিল কাৰণ MLA ঘৰ মোৰ ওচৰত আছে গতিকে কোনো এনেকুৱা ধৰণৰ আমিতো নাজানো সেইটোতো একো নাজানো যেতিয়া এই কথাটো ধৰা পৰিল মই ভাবিছোঁ যে তেওঁলোকে এটলিষ্ট ৰেড কৰিব ঘৰটো ৰেড কৰিব পুলিচৰটো মই এনে ইনষ্ট্ৰাকশ্যন কৰিব তেওঁলোকক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব লাগিব আমি তেওঁলোকক ইনফৰমেশ্যনে দিম কিন্তু তেওঁলোকে সেই ল'ৰাটোক 3 দিনে 4 বছৰত বেইলত গুচি গ'ল মোক এজনে ক'লে যে কিছু কোৰ্টৰ কিবা অৰ্ডাৰ আছে এটা মিনিমাম এমাউণ্টলৈকে মানে হেৰি ড্ৰাগছ থাকিলেও তেওঁক তেনেকৈ ডিটেইন নকৰে গতিকে এইবিলাক হৈছে সৰু সৰুকৈ বিক্ৰী কৰা মানুহবিলাকক যদি তেনেকৈ এৰি দিয়ে এইটোতো নহয় তেওঁলোকে ইচ্ছা কৰি নকৰে এই জেনেৰেল মানুহক পিটি পেলাই মাৰি পেলাই এই ড্ৰাগছ এডিক্টে কিবা চৰ এটা খাইছেনে ভিতৰত তেওঁলোকৰ লগত পুলিচৰ এটা নেক্সাছ আছে বুলি মোক কৈ আছিল আজি মুখ্যমন্ত্ৰী আহিব মই যোৱাকালিও কিছু বাইট দিছোঁ মই সাধাৰণতে চৰকাৰখনৰ মানুহ মই চৰকাৰখনত ক'ৰবাত যদি ভুল কৰে কোনো প্ৰশাসনীয় বিষয় মই কেতিয়াও সেইটো টলাৰেট নকৰোঁ আমি একশ্যন ল'বই লাগিব মই কৈছোঁ এই আগৰ SP-জন যিজন মীনা নেকি আছিল তেওঁৰ ওপৰতো বহুত ব্যৱসায়ীয়ে মানে তেওঁলোকৰ কিবা কথা আছিল তেওঁলোকে তেওঁক মানে বৰ ভাল পোৱা নাছিল কিন্তু হি ৱাজ এ এক্টিভ পাৰ্চন যি ঘটনা উপস্থিত হয় তেওঁ সদায় এক্টিভ মই মানুহটোক বেয়া পোৱা নাছিলোঁ কিন্তু যিহেতু কোনোবাই কৈ আছে কিবা কিবি তেওঁকতো 3 বছৰ থাকিবলৈ নিদিলে লৈ গ'ল না মই তাত আপত্তি কৰা নাই কেলে কোনোবাই ভাবিব মোৰ ভেষ্টেড ইণ্টাৰেষ্ট আছে চৰকাৰে যাকে নকৰক চৰকাৰ মোৰ চৰকাৰ তেওঁলোকে কিবা কাৰণে গুচাইছে ভাবিছোঁ বেটাৰ এজন আহিব কিন্তু মই দুখৰে কৈছোঁ আজি মই দুখৰে ক'বলৈ বাধ্য হৈছোঁ এই ল'ৰাটো ঢুকোৱাৰ পিছত যে মই তেওঁক চাওঁ তেওঁ এজন ভদ্ৰলোক হয় কিন্তু তেওঁ কেতিয়াও স্পটত গৈ মই কিবা ৰেড কৰাৰ কথা মই একো গম নাপাওঁ বৰ্তমানৰ আৰক্ষী অধীক্ষক মই এতিয়া ভাবি আছিলোঁ কিন্তু আজি যোৱাকালি ইয়াৰ ঘটনা এইখন এখন সম্ভ্ৰান্ত অঞ্চল মই দুইটা চাইডে ক'ম যে আচলতে এইবিলাক অনুষ্ঠান পাতাটো আমাৰ কাৰণে কেতিয়াবা আজিকালি চিন্তা কৰিব লাগিব মানুহে কাৰণ আপুনি অনুষ্ঠান পাতিব তাতো বেয়া এলিমেণ্ট আহি পেলাই কৰিলে এনেকুৱা ধৰণৰ ঘটনা হ'ব গতিকে আমি চিন্তা কৰিবলৈ হৈ গৈছে প্ৰটেকশ্যনটো দিয়াটো দৰকাৰ প্ৰটেকশ্যনটো লাগিবই কিন্তু বেয়া কামবিলাক আমি বন্ধ কৰিব পৰা নাই নহয় মই এতিয়া শুনামতে তেওঁলোকে কেইবাবাৰো বোলে পুলিচ প্ৰশাসনক এই কথা জনাই আছে আনফৰ্চুনেটলি তেওঁ মই প্ৰতিনিধি দিছোঁ মোকো যদি তাৰ কপি এটা দিলেহেঁতেন মই নিশ্চয় কথাটো বেছিকৈ গম পালোঁ মই এনেকুৱা চন্দন নগৰৰ ভিতৰতো যে এইবিলাক ঘটনা হ'ব আমাৰ ফালে চৰাইবাহী হওক আমাৰ ইফালে অকণমান গাঁও অঞ্চল আমাৰ জামুগুৰি হওক সেইবিলাকত অকণমান গণ্ডগোল হ'ব পাৰে ইয়াততো মই আশা কৰিব নোৱাৰোঁ আৰু ল'ৰাটোৰ দোষটো কি সেই ল'ৰাকেইজনী ইয়াত উৎপাত কৰোঁতে তেওঁ বোধ কৰা হতাই দিছিল মই যিটো শুনি আছোঁ তেওঁলোকক আঁতৰাই দিছিল যে তহঁতি ইয়াত কি লিভ কৰিব লাগিছোঁ ঘূৰি যাওঁতে বাটত তক অকলে পাই মাৰিলে তাৰমানে এইবিলাক ঘটনা আমাৰ এইখন মাফিয়া ৰাজত্বৰ নিচিনা হৈ গৈছে মোৰ দুখ লাগিছে মই নিজে ইয়াৰ বিধায়ক হিচাপে আৰু আমাক মোৰ এটাই দুখ লাগে যে আমাৰ থানাখনৰ ইনচাৰ্জ যিসকল থাকে তেওঁলোকৰ কাৰোলৈ লিংক নাই ময়ে আজিলৈকে মই খোলাকৈ কৈছোঁ মই এজ MLA হিচাপে তেওঁলোকক দেখিছোঁ কেতিয়াবা সেইটো মাতিছোঁ কিন্তু আগতে আমাৰ এটা হোমলি এটা কানেকশ্যন আছিল
বিহু হ'ল কিবা এটা খবৰ ল'লে আমি চাহ একাপ খোৱালোঁ কেতিয়াবা কিবা অন্য কথা হ'লে আমি তেওঁলোকক মাতিলোঁ এতিয়া তেওঁলোক চব নীৰৱে থানাৰ ভিতৰত সোমাই থাকে মই আজিলৈকে অচিজনক দেখাও নাই মই এইজনে অচি বুলি মই দেখিছোঁ হয়তো মই সেইজনে অচি বুলি কাৰণ তেওঁ কেতিয়াও চিনাকিও হোৱা নাই মোৰ লগত আৰু মইনো কেলৈ চিনাকি হ'বলৈ যাম মই আপোনাৰ লগত একবাৰ আজি মই CMক সেইকাৰণে ক'ম যে এণ্টায়াৰ ষ্টাফ শ্বুড বি চেঞ্জড আৰু ষ্ট্ৰিক্টলি মানুহ পঠিয়াওক আমাৰ কোনো মানুহ নাই নিজৰ ষ্ট্ৰিক্ট মানুহ পঠিয়াওক নহ'লে যোৰহাটৰ যিটো সুনাম সেইটো নষ্ট হ'ব এই পৰিয়ালটোৰ যিটো ক্ষতি হৈছে এইটো অপূৰণীয় ক্ষতি আৰু মই এইটোৱে বিচাৰিম যে ইয়াৰ নাগৰিকসকলেও চিন্তা কৰা উচিত কেনেধৰণে ফাংচন কেতিয়া পাতিব লাগিব কাৰণ নহ'লে এনেকুৱা নিৰীহ মানুহৰ যদি হয় হানি হয় বৰ বিপদৰ কথা আৰু এই ড্ৰাগছৰ কথাটো মই যেতিয়া দেখিছোঁ মই মোৰ নিজৰ ঘৰৰ ওচৰত মোৰ ঘৰ পাৰ হৈ গ'লে এখন দোকান থাকে ৰাতি 11টা 12টালৈকে কিয় 10টা 11টালৈকে কি কৰে মই সুধিছিলোঁ মানুহক মাতি আনি সুধিলোঁ বোলে ছাৰ ইয়াত অলপ ফৰেইন চিগাৰেট বিক্ৰী হয় ফৰেইন চিগাৰেট খাবলৈ ৰাতি 10টা 12টাত ল'ৰা ছোৱালী তাত যাব লাগে নেকি মই সাধাৰণতে সময় দিওঁ ৰাতি 10টা 11টাত সোমাওহি গতিকে মোৰ ঘৰ পাৰ হৈ বস্তুটো হয় কাৰণে মই ইমান গুমান পোৱা নাছিলোঁ কিন্তু মই এদিন নিজে গৈ চালোঁ মই দুদিনমানৰ আগতে তাৰ ভিডিঅ' মোক দিয়াৰ পিছত মই এইটো তেওঁলোকৰ এখন ছিকিউৰিটি মিটিং থাকে আমাৰ কিবা এটা আমাৰ বাইদেউ কি বাইদেউ আছিলে এবাৰ তেখেত এই কমিটিটোৰ চেয়াৰমেন আমাৰ হেৰি কৰবী চক্ৰৱৰ্তী তেওঁক আমাৰ এখন লোকেল কমিটি থাকে ন তাত চেয়াৰমেন সেইদিনা তেওঁক মই ভিডিঅ'ৰ সৈতে তেওঁ লৈ গৈছে ভিডিঅ' তেওঁলোকে দেখিছে পুলিচৰ SPও দেখিছে OCও দেখিছে তেওঁলোকতো এতিয়ালৈকে অহা নাই মোকতো এদিনলৈকে নুখুলিলে ছাৰ এইখিনিত ক'ত কি হয় চ' এইটো এটা আমাৰ মনটো মোৰ দুখ লাগিছে অন্য নহয় চৰকাৰক মই দুখ নিদিওঁ কেলৈ চৰকাৰে মানুহ পঠিয়ায় কিন্তু মানুহবিলাকে কাম কৰিছে নকৰে সেই খবৰবিলাকো আমাৰ সৈতে ল'ব লাগে মাজে মাজে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271